Hello guys and guys, welcome back to my another mini vlog. তো মই আৰু মোৰ লগৰজনী গলো গোলাঘাট জিলা মহোৎসৱলৈ কাৰণ আমাৰ মেন্টেল হেলথটো বহুত বেছি বেয়া হৈছিল আৰু জীৱনটো অন্ধাৰ হৈ আছিল। গতিকে চকমকীয়া পোহৰ দেখি আমি ৰব নোৱাৰি তালৈ দুইজনী সোমাই গলো আৰু তাতে দেখিলো ওয়াও ইমান ধুনীয়া বস্তু আছে, বিশেষকৈ ইয়াৰিংছখিনি। কিন্তু আমাৰ কপাল আৰু লাক দুইটাই বেয়া বুলি ক'ব লাগিব কাৰণ আমাৰ হাতত পইচা বহুত বেছি কম আছিল। ভিখাৰী হৈ আছিল আমি, কিন্তু তথাপিতো যেন তেন যোগাৰ কৰি আমি 50 ৰুপিছৰ দুযোৰ ইয়েৰিং ল'লোঁ। আৰু তাতে দেখিছোঁ যে ইমান ধুনীয়া খোৱা বস্তু আছে, স্মেলটো বহুত ধুনীয়া আছিলে আৰু ইমান কিউট কেণ্ডি কেইটামান দেখিছোঁ ওলমাই থোৱা, যোনকেইটা দেখি খাবতো কেতিয়াও মন নাযাব, বাট চুয়ে চালোঁ আৰু কাৰণ কৈছে মই ভিখাৰী আছিলোঁ। আৰু ইয়াতে চাদৰ মেখেলা কালেকশ্যন, ইমান ধুনীয়া কালেকশ্যন আছে। On the process of it, पहले बॉयफ्रेंड ढूंढ लो, वैलेंटाइन वीक में भी मेरे साथ घूम रही है नल्ली इंसान, लड़की और बोल रही है प्रोसेस में शुरू ना होगी क्या। আজিৰ মিনি ব্লগটো ইমানতে সামৰিছোঁ। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং, বাই বাই।